নমস্কাৰ ৰাইজ, মই জ্যোতিৰ্ময় এটা আজি নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁ। আগৰ ভিডিঅ'টোত দিয়া মৰমৰ দৰে এইটো ভিডিঅ'টো দিব বুলি মই আশা ৰাখিলোঁ। আপোনালোকে যিমান পাৰে কমেণ্ট কৰিব, আপোনালোকৰ নিজৰ অপিনিয়ন জনাব এই ভিডিঅ'টো কমেণ্টত, আৰু মই যিমান পাৰোঁ ৰিপ্লাই দিম। আৰু এই ভিডিঅ'টো মই কিহৰ ওপৰত বনাবলৈ লৈছোঁ মই ক'বলৈ গৈ আছোঁ। তাৰ আগতেই মই এটা ডিছক্লেমাৰ দি লওঁ, এই ভিডিঅ'টো কোনো ডক্টৰছ বা ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰিৰ এগেইনষ্টত নহয়। এইটো মই পাৰ্চনেল মোৰ যিটো ব্যক্তিগত চিন্তা তাৰ ওপৰতে বেছ কৰি মই ভিডিঅ'টো বনাইছোঁ। কোনোবাই হয়তো এগ্ৰি কৰিবও পাৰে, নকৰিব পাৰে। আৰু ইয়াত মই কিছুমান দৰৱৰ নাম নলওঁ, আচলতে দৰৱৰ নাম নলওঁ। তাত থকা কেমিকেল কম্প'জিশ্যনখিনিৰ ওপৰত বেছ কৰিয়ে মই কিছুমান কথা ক'ম। ব'লক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি যিটো টপিক লৈ আহিছোঁ সেইটো হৈছে কেঞ্চাৰ বা কৰ্কট ৰোগ। আমি প্ৰায় টিভিত এডভাৰটাইজত বা জনা শুনা মানুহৰ মুখেদি জানিব পাৰিছোঁ যে কৰ্কট ৰোগ ধঁপাত জাতীয় বস্তু সেৱন কৰিলে, নহ'লে চিগাৰেট জাতীয়, নহ'লে গুটখা নিচিনা বস্তু খালে কৰ্কট ৰোগ হয় বুলি আমি জানিব পাৰি আহিছোঁ। কিন্তু কিছুমান এনেকুৱা কেছ আছে য'ত সৰু সৰু ল'ৰা ছোৱালীয়ে যিয়ে ধৰক জন্ম হৈছে তাহাঁতৰ কৰ্কট ৰোগ হৈছে, নাইবা যেনেকুৱা মানুহ আছে যিয়ে আজিলৈকে ধঁপাত অকণো খাব পাৰে, একো তামোল অকণো নাখায়, তেনেকুৱা মানুহৰো কৰ্কট ৰোগ হৈছে। সেইটো কাৰণে মই ভাবোঁ কি অকল কৰ্কট ৰোগ এনেকুৱা ধৰণৰ বস্তুৰ পৰাই নহয়, আৰু বহুত বেলেগ বেলেগ ফেক্টৰ্ছ আছে। সেই ফেক্টৰ্ছখিনি এই ভিডিঅ'টোত মই ডিছকাছ কৰিম। আৰু এই ফেক্টৰ্ছখিনি কি হয় জনাৰ আগত আমি এইটো জানিব লাগিব যে কৰ্কট ৰোগ হয় কি, আচলতে হোৱাট ইজ কেঞ্চাৰ, এই বস্তুটো ক'ত থাকে, কেনেকৈনো হয়, কি হয়, সেই বস্তুটো জানিব লাগিব। এতিয়া কৈছোঁ কেঞ্চাৰ কি। কেঞ্চাৰ হৈছে এটা চেল যিটোৰ মিউটেশ্যন হৈ গ'ল, তাৰমানে সি বেমাৰত পৰিলে। এতিয়া আমাৰ যদি ইমিউনিটি ছিষ্টেমটো থাকে, সেই কেঞ্চাৰ চেলটো ৰখাই থ'ব পাৰিব। আৰু যেতিয়াই আমাৰ ইমিউনিটি ছিষ্টেমটো, আমাৰ প্ৰতিৰক্ষা ক্ষমতা দেহৰ নাইকিয়া হৈ যাব, সি ধাম ধুমকৈ বাঢ়িবলৈ আৰম্ভ কৰিব। আৰু ধাম ধুমকৈ বাঢ়িলে সি কেনেকৈ দেখিব, কিছুমানৰ গাত ঘাঁ দেখিব পাৰে, টিউমাৰ হ'ব পাৰে, বিভিন্ন ধৰণৰ কিবা কিবি হ'ব পাৰে। আৰু এই কেঞ্চাৰ যিটো চেল হয় সি একদম অজৰমৰ নিচিনা। ইয়াক যদি কোনোবাই কাটি দিয়ে, সি আকৌ তাৰ পৰা আকৌ হ'ব। কেনেবাকৈ যদি জ্বলাই দিয়ে, জ্বলাই দিওঁতে অকণমান থাকি যায়, সেইটো আকৌ হ'ব। কিন্তু আমাৰ যিবোৰ নৰ্মেল চেল বা কোষ হয়, সেইবোৰ সময়ে সময়ে মৰি থাকে, তাৰ জেগাত বেলেগ বেলেগ কোষ আহি থাকে। একদম সাধাৰণকৈ কৈছোঁ, বেছি নহ'লে চাইণ্টিফিকৰ নিচিনা হৈ যাব নহয়। এতিয়া আহিছোঁ দ্বিতীয় পইণ্টটো, কেঞ্চাৰ কিহৰ কাৰণে হ'ব পাৰে। এটা হৈছে প্ৰাকৃতিক ৰিজন, যিটো নেচাৰেল, আৰু এটা হৈছে মেন মেড, সেইটো হৈছে মানৱ সৃষ্টি। কেইদিনমান আগত এটা ভিডিঅ' খুব ভাইৰেল হৈছিলে যাদৱ পায়েং ডাঙৰীয়াৰ। তেওঁ কৈছিলে যে চেগুন গছৰ যিটো ফুল হয়, ফুলৰ পৰা কেঞ্চাৰ হোৱা সম্ভাৱনাটো খুব বেছি থাকে। আৰু সিও এটা কাৰণ যাৰ কাৰণে আমাৰ অসমত, বিশেষকৈ নৰ্থ ইষ্টত আমাৰ কেঞ্চাৰৰ যিটো হাৰ সেইটো খুব মতে বাঢ়িছে। এতিয়া এনেকুৱা ধৰণৰ যিবোৰ ৰিজন হয়, যেনে তামোল খোৱাটো, ধঁপাত খোৱাটো, এইবোৰ হৈছে কি আমাৰ নেচাৰেল ৰিজন। এতিয়া তামোল যিটো হয় সেইটো আমাৰ WHO কৈ দিছে যে ইয়াৰ পৰা কেঞ্চাৰ হ'ব পাৰে বুলি। এতিয়া কিহৰ কাৰণে হেনো হয়, মই আপোনালোকক উইকিপিডিয়া এখন পেজ হয়, পেজখন খুলি দেখাইছোঁ, তাত আপোনালোকে মন কৰিব মই কিহৰ কাৰণে হ'ব পাৰে। এতিয়া প্ৰথমতে আমি চাৰ্চ কৰি ল'লোঁ টিক উডে কেঞ্চাৰ কেনেকৈ কৰিব পাৰে, তাৰ কেমেষ্ট্ৰিটোনো কি হয় সেইটো চাৰ্চ কৰি ল'লোঁ। আৰু প্ৰথমতে আহিলে টিক উডৰ যিখিনি ডাষ্ট হয়, তাৰপৰা যিখিনি ধূলি ওলায় বা ফুলৰ পৰা যিখিনি গোন্ধ ওলাব, সেইখিনিৰ পৰা কেঞ্চাৰ হ'ব পাৰে। আৰু তাত থকা কেমিকেলকেইটাৰ নাম হৈছে নেপথকুইনন আৰু এন্থ্ৰাকুইনন। এইকেইটাৰ পৰাই আপোনাৰ কেঞ্চাৰ হ'ব পাৰে। এতিয়া তাৰে এটা কেমিকেল আমি নেপথকুইননটোকে চাই লৈছোঁ। এইটোৱেই হৈছে 2-মিথাইল এন্থ্ৰাকুইননটো মই ইয়াত উলিয়াই লৈছোঁ। ই কেঞ্চাৰ কৰিব পাৰে। আৰু ইয়াতে কিছুমান ৰিচাৰ্চ পাব্লিছ হৈছে, সেইখিনিৰ পৰা আমি ইয়াত সবিশেষ জানিব পাৰিম। আৰু ইয়াৰ যিটো কেমিকেল ফৰ্মুলা হয় সেইটো প্ৰথমতে সেইটো দেখাই লৈছোঁ আপোনালোকক। এইটো হৈছে তাৰ কেমিকেল ফৰ্মুলা। আৰু কেমিকেল ফৰ্মুলাটোত মন কৰিব যে এই 6টা কোণ থকা যিটো ৰিং, এইটো মই মাৰ্ক কৰি দিম। এই ৰিংটোলৈ আপোনালোকে মনত থ'ব, এই বস্তুটোৰ পৰাই কেঞ্চাৰ হয়, এই বস্তুটোৱে জম হয় কেঞ্চাৰৰ কাৰণে। এতিয়া এইটো মন কৰি থ'ব।
এতিয়া আপোনালোকে উইকিপিডিয়াৰ পৰা জানিবই পাৰিলে কেঞ্চাৰ নেচাৰেল ৰিজনত কিহৰ কাৰণে হ'ব পাৰে। কিন্তু আপোনালোকে ভাবি চাওকচোন, আমাৰতো সকলো জেগাতে চেগুন গছ নাই বা সকলো মানুহে তামোল নাখায়, তেওঁলোকৰতো কেঞ্চাৰ হয়, বা সকলো মানুহে চিগাৰেট নাখায়, তেওঁলোকৰতো কেঞ্চাৰ হয়। এতিয়া আপোনালোকে অকল ক'ব পাৰিব যে নেচাৰেল ৰিজনৰ কাৰণে মানুহৰ কেঞ্চাৰ হৈছে বুলি? অকল সেইটোৱে নহয়, ইয়াত বহুত কেমিকেল ৰিজন আছে, যিটো কথা আমাক বহুতে নকয় বা ক'বলৈ বেয়া পায়, কিন্তু মই কৈছোঁ। আৰু এই ভিডিঅ'টোত মই অলৰেডি কৈছোঁৱেই, ইয়াত কোনো ডক্টৰৰ এগেইনষ্টত বা ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰীৰ এগেইনষ্টত মই বনোৱা নাই। এইটো আমাৰ জানিবলগীয়া কথা কিছুমান হয়, আমাৰ মানুহবোৰ যাতে সজাগ হ'ব লাগে, যাতে খোৱা বোৱাত আমাক গুৰুত্ব দিবলৈ হ'ল এতিয়া, সেইটো কাৰণেহে মই বনাইছোঁ। এতিয়া মই আৰু কিছুমান কাৰণ ক'বলৈ গৈছোঁ, যিখিনি আপোনালোকক বেলেগে নকয়। সেইখিনি হৈছে মেন মেড ৰিজন বা কেমিকেল ৰিজন। মই বনোৱা লিষ্টখনৰ প্ৰথম যিটো পইণ্ট হৈছে, যিটোৰ পৰা কেঞ্চাৰ হ'ব পাৰে, সেইটো হৈছে চাহ। আপোনালোকে ভাবিছে চাহ খালেনো কিবা কেঞ্চাৰ হ'ব পাৰেনে? যিসকলে জানে বা যিসকলে নাজানে, তেওঁলোকৰ বাবে চাহ গছজোপা বচাই ৰাখিবলৈ ইমানেই কেমিকেলছ ইউজ কৰা হয়, ইমানেই মাৰাত্মক, বিশেষকৈ কীটনাশকসমূহ, সেইবোৰৰ পৰাই আমাৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে। এতিয়া মই প্ৰথমতে উইকিপিডিয়া পেজ এখন খুলি লৈছোঁ, সেইখনত আপোনালোকে মন কৰিব, চাহত এনেকুৱা কিছুমান দ্ৰৱ দিয়া থাকে যিৰ পৰা কেঞ্চাৰ হ'ব পাৰে। ব'লক প্ৰথমতে সেইটো চাই লওঁ। মই এতিয়া গুগলত চাৰ্চ কৰি ল'লোঁ যে কেমিকেল পেষ্টিচাইড যিখিনি আমাৰ টি প্লেণ্টেশ্যনত ইউজ কৰে, সেইখিনিয়ে কেঞ্চাৰ কৰিব পাৰে নেকি। এতিয়া মোক গুগলে এটা AI অ'ভাৰভিউ দিছে, আৰু তাত কৈছে যে হয়, এইখিনিয়ে কৰিব পাৰে। আৰু কি কি কেমিকেলছ ইউজ কৰে ইয়াত এটা দি দিছে, মানে নামখিনি তাহাঁতৰ। যেনেকৈ ধৰক DDT, আমাৰ ভাৰতত সেইটো বেন কৰি থোৱা আছে। হেপ্টাক্লৰো এইটো বেন কৰি থোৱা আছে। এইখিনি প্ৰায় বেন কৰা কেমিকেলছ, কিন্তু আমাৰ ভাৰতত বেলেগ কেমিকেলছ ইউজ কৰে। আমি প্ৰথমতে সেইখিনি জানিব লাগিব। সেইখিনি জানিবলৈ ইয়াত আমি চাৰ্চ কৰিব লাগিব যে কেমিকেল পেষ্টিচাইডছ, যিখিনি মানে আমাৰ ভাৰতত এতিয়া প্ৰেজেণ্ট টাইমত ইউজ কৰি আছে, সেইখিনি এতিয়া এপ্ৰুভ কৰা, যিখিনি 2025ত আমাৰ ভাৰতৰ যিখন বৰ্ড হয়, টি বৰ্ড, সেই টি বৰ্ডখনে এপ্ৰুভ কৰা এইখিনি হৈছে কেমিকেল পেষ্টিচাইডছ। আপোনালোকেও ঘৰতে চাৰ্চ কৰিব পাৰিব। ডাইকোফল, প্ৰপাৰগাইট, নামটো যিয়ে নহওক, ইয়াতে বহুতৰ নাম আছে। এই নামখিনিৰ ভিতৰত আমি যদি কিছুমান ধৰক, এইটো হেক্সাকনাজল, সেইটোত হেক্সাকনাজল নামটোতে অকণমান কয়, ই হয়তো কেঞ্চাৰ কৰিব পাৰে। তাৰে ভিতৰত আমি যিকোনো এটা কেমিকেল আমি চাৰ্চ কৰোঁ, ধৰক এতিয়া কুইনাল ফছ, এইটো কেনেকৈ কেঞ্চাৰৰ লগত এছ'চিয়েট হৈছে। আমি ধৰক নৰ্মেলি উইকিপিডিয়াত চাৰ্চ কৰিলে কেতিয়াবা উইকিপিডিয়াত ছাইড এফেক্টবোৰ নাহে, অকল কেমিকেলটো ফৰ্মুলাটো আহিব। এতিয়া সেইটো যেতিয়া কেনেকৈনো কেঞ্চাৰ কজ কৰে, আমি যেতিয়া চাৰ্চ কৰোঁ, তাক কি কয়, সেই এবিলিটিটোক ডেমেজ দিয়ে নে, আমাৰ DNAটোক ডেমেজ কৰিব পৰা সি এটা কেপাচিটি ৰাখে। এতিয়া সেই তেনেকৈ চাৰ্চ কৰি দিয়াৰ লগে লগে AI আমাক তলত কিছুমান ৱেবছাইট দি দিলে। এই ৱেবছাইটবোৰ আমি পঢ়িলোগৈ তাত গৈ। AI প্ৰথমতে এটা ৱেবছাইট খুলিছোঁ। এইটো আজি মই যিদিনাখন ভিডিঅ'টো আপলোড কৰিছোঁ, এইটো আজিয়ে ৰেকৰ্ড কৰা হয়। আৰু ইয়াত আপুনি দেখিছে, এইটো হৈছে আমাৰ polls.1ৰ এটা মানে ৱেবছাইট। ইয়াত ধুনীয়াকৈ মেনশ্যন কৰি দিছে, আমাৰ ইয়াত যিখিনি পেষ্টিচাইড ৰেচিডিউ হয়, মানে যিখিনি পেষ্টিচাইডৰ পৰা থাকি যোৱা, সেইখিনি ৰেচিডিউখিনি ইয়াত মেনশ্যন কৰি দিয়া আছে। আৰু ইয়াত ডাইৰেক্ট কৈছে যে যিখিনি ফাৰ্মাৰ্ছে মানে যেনেকৈ ডাইৰেক্ট এছ'চিয়েট হৈ থাকে, সেই ফাৰ্মাৰ্ছখিনিৰ মানে অল 3 টাইপছ অফ কেঞ্চাৰ তেওঁলোকৰ মানে হ'ব পাৰে। হোৱাইল যিখিনি নন ফাৰ্মাৰ্ছ হয়, সেইখিনি কিন্তু নন ফাৰ্মাৰ্ছ মানে যিখিনি ধৰক কনজিউমাৰ্ছ, এই যিখিনি শাক পাচলি কনজিউমাৰ্ছে হওক বা টি কনজিউমাৰ্ছে হওক, সিহঁতৰ কিন্তু নহয় বুলি কৈছে। আপুনি কিন্তু এটা ভাবক, যিটো কেমিকেলছ এজোপা গছত দি আছে, সেই গছজোপাই সদায় শুহি আছে। এই শুহি থকা কেমিকেলছটো আপুনি ডেইলি 20 বছৰ 30 বছৰ খাই আছে, আপোনাৰ গাতো সেইটো কাৰণে কেঞ্চাৰ হোৱা চান্স নাথাকিব নেকি? এতিয়া নিজেই ভাবিব লাগিব, ভাবিলে আচলতে পাম আমি ৰিজাল্টবোৰ। আৰু ইয়াৰ পৰা হয় আপোনাৰ ব্ৰেষ্ট কেঞ্চাৰ আৰু লাইমফোমা, এই ধৰণৰ কিছুমান কেঞ্চাৰ হ'ব পাৰে। ইয়াত অকল ফাৰ্মাৰ্ছখিনি, কাৰণ ডাইৰেক্ট তাহাঁতি যিখিনি কেমিকেলছ পাই আছে সেইখিনিহে হয় বুলি কৈছে। কিন্তু যিখিনি লং টাৰ্ম ধৰক থাৰ্ড মানে যিখিনি থাৰ্ড কনজিউমাৰ বুলি কৈছোঁ, মানে ছেকেণ্ডেৰীখিনি, প্ৰাইমেৰীখিনি হৈ গ'ল আমাৰ যিখিনি গছ গছনি, সেইখিনি ফাৰ্মাৰ্ছখিনি, আৰু গছ গছনিখিনি হ'ল, আৰু এই গছ গছনিখিনি যিখিনি শুহি ল'লে কেমিকেলছ, সেইখিনি আমি খাইছোঁ। সেইখিনিৰ পৰা আমাৰ কেঞ্চাৰ হোৱা মানে চান্স নাথাকিব নেকি? আপোনালোকে নিজে ভাবি চাব এবাৰ। অকল এইটোৱে নহয়, আৰু এইখিনি বহুত টক্সিক হয়, সেইখিনি আচলতে গোটেই ৱেবছাইটখিনিত ইয়াত মেনশ্যন কৰি থোৱা আছে। ইয়াতো আছে তেনেকৈ ধৰক, এতিয়া গোটেইখন পঢ়ি থাকিম। ইয়াত দিছে
কুইনা ফলছৰ মানে যিখিনি ধৰক নন টক্সিক এফেক্ট থাকে মানে টক্সিক এফেক্ট থাকে নন টাৰ্গেটেড স্পেচিছ যেনেকৈ ধৰক এইখিনি বনাইছিলে ফাংগাছ মাৰিবলৈ ধৰক এই কিবা কিবি গছ চছ মাৰিবলৈ সেইবোৰ কিন্তু ইহঁতে যিবোৰ ছাইড এফেক্ট থাকে সেইবোৰ মানুহৰ কাৰণে হ'ব নালাগিছিলে বা জীৱ জন্তুৰ কাৰণে হ'ব নালাগিছিলে তাত ধৰি চৰি থকা বাগানে চাগানে চৰি থকা ধৰক এই গছ ওলাইছে গৰু ছাগলী সেইবোৰৰ কাৰণে হ'ব নালাগিছিলে কিন্তু তাহাঁতৰতো এই টক্সিক এফেক্টখিনি ওলাই ইহঁতৰ এনেকুৱা বস্তু মানে খাই আছোঁ আমি ইয়াৰ পাছৰ পইণ্টটো আহিলে আপুনি চাহ খোৱাৰ আগততো বাহিমুখে নাখাব চাহখন দাঁত ঘঁহিয়ে খাব আৰু দাঁত ঘঁহিবলৈ আমি ব্যৱহাৰ কৰোঁ টুথপেষ্ট আৰু এটা টুথপেষ্টৰ ব্ৰেণ্ড আছিলে ইংৰাজীটো ক'বলৈ ভয়ে লাগে আমাৰ ইংলিছ বাইদেউ গালি পাৰে বুলি যিটো এতিয়া বন্ধ হৈ গ'ল সেই ব্ৰেণ্ডটোত পৰা আৰম্ভ হৈছিলে নামটো তাত এটা কেমিকেল ইউজ কৰিছিলে কেমিকেলটোৰ নাম হৈছে ট্ৰাইক্ল'চিন যিটো এতিয়া বৰ্তমান এতিয়াও এটা কোম্পানীয়ে ইউজ কৰে আমাৰ গা দুৰ্গন্ধ আঁতৰাবলৈ তাত ইউজ কৰে সেই বস্তুটোৰ পৰাও কেঞ্চাৰ হ'ব পাৰে সেই বস্তুটোনো কি হয় আপোনালোকক মই উইকিপিডিয়াত খুলি দেখাইছোঁ তাত চাওক তাত গোটেই সমস্ত লিখাই থাকে আচলতে এই বস্তুটো আমি এনেকৈ কিছুমান বস্তু আমি ছাইড এফেক্ট ডাইৰেক্ট মাৰি দিলে নোলায় তাৰ কিন্তু কেমিকেল কম্পজিশ্যনছখিনি যদি আমি উলিয়াই লওঁ সেই উলিয়াই লৈ আমি যদি তাৰ ওপৰত ৰিচাৰ্চ কৰোঁ তেতিয়াহে তাৰ কিছুমান ছাইড এফেক্ট কৰোঁ প্ৰথমতে ট্ৰাইক্ল'চিনৰ উইকিপিডিয়া পেজটো খুলি লৈছোঁ আৰু তাত আমি পটককৈ ছাইড এফেক্টটো বিচাৰি নাপাওঁ মানে মই চাইছিলোঁ ইয়াত যিখিনি কেমিকেল ষ্ট্ৰাকচাৰটো মন কৰিব ইয়াত সেই মই যে দেখাইছিলোঁ ৰিংকেইটা ইয়াতো আছে এই ৰিংকেইটা সেইটো মই আগৰটোত হয়তো নেটেই খালোঁ চাগে কিন্তু মই তাতো যদি আপোনালোকে চাই তাতো মন কৰিব এনেকুৱা ৰিং আছে এই ৰিংবোৰে যতকত মানে ঘাই কেঞ্চাৰ কৰিব এতিয়া ইয়াত কেনেকৈ বনাব লাগে সেইবোৰ দিছে ইয়াত হেল্থ কনচাৰ্ণ আপোনাৰ এইটো ইয়াত কিন্তু হেল্থ কনচাৰ্ণত পটককৈ এইটো মেনশ্যন কৰি নিদিয়ে যে ই কাৰ্চিনোজেনিক হয় কাৰণ সেইটোতো মেনশ্যন কৰি দিলে সাংঘাতিক কথা হৈ যাব এইটো কাৰণ বহুত জেগাত ইউজ হৈ আছে এতিয়া আমি সেইটো কাৰণে কি কৰিলোঁ মানে অলৰেডি বদনাম হৈ থকা বস্তুটো সেইটো কাৰণে ইয়াক কেনেকৈ কেঞ্চাৰ কজ কৰে সেইটো চাৰ্চ কৰি দিলোঁ চাৰ্চ কৰি দিয়াৰ লগে লগে আজিকালি গুগল ইঞ্জিনটো বহুত ভাল এআইত আমাৰ যিখিনি ৰিলেটেড পেজ থাকে সেই পেজখিনি আনি দিয়ে ইয়াতে গোটেই পেজখিনি আছে আৰু এই পেজখিনি মই এখিলা পেজ খুলি ল'লোঁ 2020 চনৰ হয় এইখন পেজটো ৰিচাৰ্চত ইয়াত ধুনীয়াকৈ মেনশ্যন কৰা আছে য়েছ ই কাৰ্চিনোজেনিক হয় লং টাৰ্ম ইউজ কৰিলে ইয়াত ধুনীয়াকৈ ৰিচাৰ্চ গোটেইটো কৰি থোৱা আছে গোটেইখিনি পঢ়িলে ধুনীয়াকৈ বুজিয়ে পায় অকল এইটো বোলে কেঞ্চাৰ চেলৰ কাৰণে লিমিটেড নহয় ই আৰু বেলেগ বেলেগ এফেক্ট কৰে আৰু তাকো মানে অকণ হেৰি কৰি এইটোতে চাইছোঁ ইয়াত লিমিটেড বেন লগা আছিলে ইয়াত এইটো পেজ আছিলে ইয়াতো এখন পেজতো লিখা আছে মানে ট্ৰাইক্ল'চিন যদি বেছিকৈ থাকে সেনেকৈ এইটো কেঞ্চাৰ হ'ব পাৰে বুলি এতিয়া আপোনালোকে গম পালে মই দুটাহে উদাহৰণ দিলোঁ কেনেকৈ এইখিনি বস্তুৰ পৰাও আমাৰ কেঞ্চাৰ হ'ব পাৰে আৰু এইখিনি কথা আমাক পটককৈ কোনেও নকয় আমাক ক'ব কি তামোল নাখাবা বা ধপাত নাখাবা বা চিগাৰেট নাখাবা অকল সেইকেইটাহে ক'ব কিন্তু এইখিনি কথা নকয় এতিয়া যিহেতু আমি এইখিনি বস্তু ধৰক ইউজ কৰি আছোঁ আমাৰ পেটলৈ গৈছে পেটলৈ যোৱাৰ লগে লগে আমাৰ বডিটোৱে কি কৰিব ইয়াক ৰেজিষ্ট কৰিব এইখিনি আমাৰ পেটত হজম হ'বলৈ নিদিব বা যিখিনি এচিড আছে তাহাঁতৰ লগত ৰিয়েকশ্যন হ'ব পাৰে যিকোনো হ'ব পাৰে হোৱাৰ পিছত আমাৰ পেটত কি কৰিব গেছ হোৱাৰ লগে লগে আমি যাম এতিয়া ডক্টৰৰ ওচৰলৈ এতিয়া ডক্টৰৰ ওচৰলৈ যোৱাৰ লগে লগে আমাক ডক্টৰে এটা দিব গেছৰ পিল এটা গেছৰ ইনজেকশ্যন লৈ ল'লোঁ আমি ভাল নাই পোৱা এই এজন ডক্টৰৰ কাম নাই ইয়াত মই ডক্টৰক দুখ নাহে দিয়া আমাৰ গাত দুখ দি হৈছোঁ এজন ডক্টৰৰ কাম নাই বেলেগ এজন ডক্টৰৰ ওচৰলৈ যাম তেওঁ চেম ইনজেকশ্যন দিলে সুধিব চাগে কিয় ভাল নাই পোৱা টেষ্ট কৰিবলৈ দিব আমি থৰি না টেষ্ট কৰিম পইচা খৰচা হ'বতো সেইটো কাৰণে আমি টেষ্ট নকৰি সেইজন ডক্টৰৰ গেছৰ পিল চিল দিব সেইবোৰ খাম তাৰপৰা সেইজনক এৰিম সেইজনৰ কাম নাই ভাল হ'ল আৰু এজনৰ ওচৰলৈ যাম সেই 3 নম্বৰ ডক্টৰজনেও টেষ্ট কৰিবলৈ দিব আকৌ গেছৰ ইনজেকশ্যন দিব গেছৰ পিল দিব আমি কি কৰিম এবাৰ সেইজন ডক্টৰকো বাদ দিম টেষ্ট নকৰোঁ আমি এবাৰ ডক্টৰে বাদ দিলোঁ প্ৰেছক্ৰিপশ্যন আছে এতিয়া যিহেতু আমাৰ ওচৰত 3খন প্ৰেছক্ৰিপশ্যন আছে আমি কম্পাউণ্ডাৰ লেভেলত আহি গ'লোঁ এতিয়া আমি গেছৰ পিল কিনি খাবলৈ আৰম্ভ কৰিম এতিয়া গেছৰ পিলৰ পৰা আপোনালোকে ভাবিছে এইটো কি ক'বলৈ গৈ আছে হয় গেছৰ পিলৰ পৰাও কেঞ্চাৰ হয় গেছৰ পিল যিয়ে খাই আছে বহুত দিন ধৰি বহুত মাৰাত্মক ভুল কৰি আছে
ইয়াৰ পৰাও কেঞ্চাৰ হোৱাৰ চান্স থাকে। এতিয়া মই ইণ্ডাষ্ট্ৰীৰ নাম নকওঁ, কিন্তু কেমিকেল কম্পজিশ্যনকেইটা দেখাই দিছোঁ আপোনালোকক এইকেইটা। এতিয়া এই যিকেইটা কেমিকেল হয় তাৰে ভিতৰত এটাই কিন্তু কেঞ্চাৰ হয়, মানে কেঞ্চাৰ ক্ৰিয়েট কৰে। এতিয়া তাৰ উইকিপিডিয়া পেজখন মই খুলি দেখাই দিছোঁ। এতিয়া হৈছে এইটো পেণ্টাপ্ৰাজল, আৰু এতিয়া মানে আমাৰ এটা এণ্ট্ৰা এচিড বুলি ইউজ কৰা হয়, মানে এই গেছৰ বিলবোৰ সাধাৰণতে ইউজ কৰা হয়। এইটো যদি আপুনি কেমিকেল ফৰ্মুলাটো চায়, ইয়াতো সেই গোলটো আছেই, আৰু ইয়ে য'ত ত'ত ঘাই লগাই থাকে এটা। আৰু ইয়াত আমি এডভাৰ্চ এফেক্টখিনি উইকিপিডিয়াত ধুনীয়াকৈ মেনশ্যনেই কৰি দিয়া আছে, বেলেগত খুচৰি থাকিবলৈ দৰকাৰ নাই। আৰু আজিৰ ডেটটোত, আজি যিদিনাখন মই ভিডিঅ'টো আপলোড কৰিছোঁ, সেইটো আজিৰ ডেটৰ যিখিনি চাৰ্চ হয়, তাৰপিছত হয়তো চেঞ্জ যদি হয়, সেইটো কিন্তু মই ক'ব নোৱাৰোঁ। ইয়াত এডভাৰ্চ এফেক্টত আপোনাৰ ধুনীয়াকৈ এইটো কাৰণে লিখা আছিলে, কজ টিউমাৰ গ্ৰোথ, potential cause of pentabazole has been shown to potentially cause tumor growth, ইয়াত লিখা আছে। লগতে আৰু এটা এণ্টা এচিড দেখাই দিছোঁ, এইটো হৈছে ৰেভাপ্ৰাজল। এইটোতো সাংঘাতিক মাৰাত্মক, এইটোতো দেখিছে, ইয়াতো এই গোলটো আছেই, এই গোলটো থাকিলে কৰিব পাৰি আৰু কেঞ্চাৰ। এতিয়া এইটো এডভাৰ্চ এফেক্টত আপুনি পঢ়িলে ইয়াত ধুনীয়াকৈ লিখা আছে কি কি এডভাৰ্চ এফেক্ট হ'ব পাৰে যদি লং টাৰ্ম মানে কনজিউম কৰা হয়। এই পেণ্টাপ্ৰাজলৰ নিচিনা ইও মানে প্ৰটন পাম্প ইনহিবিটৰ হয় দেই। নিচিনা গেষ্ট্ৰিক কেঞ্চাৰ ই কৰিব পাৰে। আৰু ভিটামিন B12, মেগনেছিয়ামৰ এইবোৰ ডেফিচিয়েঞ্চি এইবোৰ খাই থাকিলে হ'ব পাৰে। আৰু এইবোৰ যেতিয়া আপোনাৰ গাত মিনাৰেলছৰ ডেফিচিয়েঞ্চি হয়, তেতিয়া বিভিন্ন এটা বেমাৰে আহি লগ ল'বহি। সেইটো কাৰণে এইবোৰ পিলবোৰ খোৱাৰ আগত ডক্টৰে যেনেকৈ প্ৰেছক্ৰাইব কৰে তেনেকৈহে খাব লাগে। মইতো বাৰে প্ৰতি কৈ আহিছোঁ। আৰু ইয়াত আছে ছাইড এফেক্ট। এতিয়া আপোনালোকক মই 3টা পইণ্ট দেখাই দিলোঁ। তাৰ উপৰিও মানে যিবোৰ আমি ধৰক চানা বা চিপছ খাওঁ, সেই তাতো কটন চিড অইল বা পাম অইল বুলি এটা অইল ইউজ কৰা হয়। সেইটো 99% পিয়'ৰ কৰা হয়। তাত মানে 99 থাকিলে এইফালে 1 থাকিলে 1% ইম্পিউৰিটিজ থাকি যায়, যিটোৰ পৰা কেঞ্চাৰ হোৱা চান্স থাকে। এতিয়া আৰু লগতে এটা কথা কৈ থৈ যাওঁ, মই যিহেতু ডক্টৰৰ মানে কি ঔষধৰ কথা ক'লোঁ, এই ঔষধবোৰ খাওঁতে আমি সদায় ডক্টৰৰ পৰামৰ্শ লৈহে খাব লাগে। তেওঁলোকে যেনেকৈ গাইড কৰে তেনেকৈহে খাব লাগে, তাতকৈ বেছিকৈ খাব নালাগে নিজৰ ফালৰ পৰা। কিবা থাকিলে পৰামৰ্শ লৈহে ডক্টৰসকলৰ পৰা তেতিয়া ঔষধ খাব লাগে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে, ইনফৰ্মেটিভ লাগিলে, তেতিয়া লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু কমেণ্ট কৰক, শ্বেয়াৰ কৰক, শ্বেয়াৰো কৰিবই বাৰু। ধন্যবাদ।